সমগ্ৰ শিক্ষাৰ তৰফৰ পৰা স্কুল গ্ৰান্ট আৰু স্পৰ্টছ ফিজিক্যাল এডুকেশ্যন গ্ৰান্টছ আমি আজি মুকলি কৰি দিব ওলাইছোঁ। আমাৰ সৰ্বমুঠ অসমত ৪৫,৯৮৩খন চৰকাৰী আৰু প্ৰাদেশিকৃত বিদ্যালয় আছে। ইয়াৰে ৪০,৯৭০খন বিদ্যালয় LP, আপাৰ লোৱাৰ প্ৰাইমেৰী আৰু আপাৰ প্ৰাইমেৰী খণ্ডৰ। তো আমি ইতিমধ্যে এই যিখিনি লোৱাৰ প্ৰাইমেৰী আৰু আপাৰ প্ৰাইমেৰী খণ্ডৰ বিদ্যালয় আছে সেই বিদ্যালয়সমূহৰ কাৰণে গ্ৰান্টটোত চৰকাৰে অনুমোদন জনাইছে আৰু মুকলি কৰি দিবলগীয়া ধনৰাশিৰ পৰিমাণ হ'ল যিটো বিদ্যালয় গ্ৰান্ট সেইটো 79.8 crore আৰু যিটো স্পৰ্টছ সেইটো হ'ল 16.395 crore। তো এই ধনখিনি আমি বিদ্যালয়সমূহৰ একাউণ্টলৈ আমি মুকলি কৰি দিম আৰু ইয়াৰ নিৰ্দিষ্ট গাইডলাইন আছে। গাইডলাইন মতে 10% ধন তেওঁলোকে স্বচ্ছতাৰ কাৰণে খৰচ কৰিব লাগে। বাকী বিদ্যালয়ৰ ইলেক্ট্ৰিচিটি বিলৰ পৰা আৰম্ভ কৰি এনুৱেল মেইনটেনেন্স এই শিতানসমূহত এই পইচাখিনি খৰচ কৰিব পাৰে। যিটো আমি গ্ৰান্ট দিওঁ গ্ৰান্টটোৰ পৰিমাণ এনৰোলমেণ্টৰ ওপৰত নিৰ্ভৰ কৰে, ছাত্ৰ ছাত্ৰীৰ সংখ্যাৰ ওপৰত। 30 জনলৈকে ছাত্ৰ ছাত্ৰী থাকিলে 10,000 টকা, 30ৰ পৰা 100লৈকে 25,000 টকা, 100ৰ পৰা 250 50,000 টকা, 250ৰ পৰা 1,000 পৰ্যন্ত 75,000 টকা আৰু 1,000তকৈ অধিক থাকিলে 1 লাখ টকা। এই ধনৰাশি আমি মুকলি কৰি দিম, কিন্তু ইয়াৰ লগত এটা কিন্তু জড়িত হৈ আছে। এই কথাটো মই আপোনালোকক জনাব বিচাৰিছোঁ যে এটা প্ৰণালীবদ্ধ শিক্ষা ব্যৱস্থা শিক্ষা প্ৰশাসনৰ কাৰণে আমি শিক্ষা সেতুৰ জৰিয়তে আমি বিদ্যালয়সমূহৰ পৰা আৰু বিদ্যালয়ত নিয়োজিত শিক্ষক কৰ্মচাৰীসকলৰ পৰা তথ্যখিনি আমি গ্ৰহণ কৰিছোঁ শিক্ষা সেতু পৰ্টেলত। আমাৰ যি ৪৫,৯৮৩খন বিদ্যালয় আছে ইয়াৰে ভিতৰত 15খনক বাদ দি বাকী সকলো বিদ্যালয়ৰ প্ৰফাইল শিক্ষা সেতুত আপলোড কৰি দিছে। তাৰ কাৰণে বিদ্যালয় কৰ্তৃপক্ষক মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। কিন্তু প্ৰাথমিক খণ্ডত একাংশ বিদ্যালয় তাত 100% দি টিচাৰ আছে, টিচাৰে তেওঁলোকৰ প্ৰফাইল আপলোড কৰা নাই। আমাৰ সৰ্বমুঠ ষ্টাফ টিচিং এণ্ড নন টিচিং ষ্টাফ আছে 2,42,114 গৰাকী। ইয়াৰে 2,08,531 গৰাকী শিক্ষকে বা ষ্টাফে তেওঁলোকৰ প্ৰফাইল শিক্ষা সেতু পৰ্টেলত আপলোড কৰিছে। কিন্তু 33,583 গৰাকী শিক্ষকে এতিয়াও পৰ্টেলত তেওঁলোকৰ তথ্য আপলোড কৰা নাই। ইয়াৰে ভিতৰত 26,117 গৰাকী ষ্টাফ আছে, শিক্ষক শিক্ষয়িত্ৰী আছে, তেওঁলোক প্ৰাথমিক শিক্ষা বিভাগৰ অধীনত আৰু তেওঁলোকেও ডাটা আপলোড কৰা নাই। এইখিনি আমি পৰ্যালোচনা কৰি দেখিলোঁ মুঠ 11,480খন বিদ্যালয় LP 10,333খন আৰু আপাৰ প্ৰাইমেৰী 1,147খন। সৰ্বমুঠ 11,480খন বিদ্যালয়ৰ পৰা শিক্ষক বা ষ্টাফ তেওঁলোকে প্ৰফাইল আপলোড কৰা নাই। তেওঁলোকে যদি প্ৰফাইল আপলোড নকৰে চৰকাৰে বিদ্যালয় প্ৰশাসন চলোৱাটো অসুবিধা। কোনে ক'ত কেনেধৰণে নিয়োজিত হৈ আছে, কি ডিউটি বা কি কৰ্তব্য নিৰ্বাহন কৰি আছে সেইটো আমি নজনাকৈ আমি ধনৰাশি মুকলি কৰি দি থাকিব নোৱাৰোঁ। এতেকে আজি যেতিয়া আমি 40,970খন বিদ্যালয়লৈ স্কুল গ্ৰান্ট মুকলি কৰি দিছোঁ, তাৰ লগতে আমি এই 11,480খন বিদ্যালয় যিকেইখন বিদ্যালয়ৰ পৰা 100% ষ্টাফ প্ৰফাইল আপডেট হোৱা নাই তেওঁলোকৰ ধনৰাশি আমি হোল্ড বেক কৰাৰ কাৰণে সিদ্ধান্ত লৈছোঁ। অৰ্থাৎ এইখিনি বিদ্যালয়ৰ পুঁজি আজি মুকলি কৰি দিয়া নাযাব। তেওঁলোকক মই অনুৰোধ জনাইছোঁ তেওঁলোকে টিচাৰ প্ৰফাইলখিনি আপলোড কৰি দিয়ক আৰু আপলোড কৰি দিয়াৰ লগে লগে আমি ধনৰাশি মুকলি কৰি দিম। আৰু যদি এনেকুৱাও হ'ব পাৰে যে ইউডাইছৰ তথ্যমতে সেই বিদ্যালয়খনত কোনোবা এজন শিক্ষক আছে, এতিয়া আমি দেখিছোঁ শিক্ষকজনে প্ৰফাইল আপলোড কৰা নাই,
কাৰ্যক্ষেত্ৰত এনেকুৱা হ'ব পাৰে যে শিক্ষকজন তাত নায়েই বা তেওঁ ঢুকাল বা তেওঁ ডিউটি বাদ দিলে, তেওঁ চাকৰি ষ্টপ নকৰেই তেওঁ। তেনে ক্ষেত্ৰত বিদ্যালয়ৰ যি SMC আছে, SMCক আমি অনুৰোধ জনাইছোঁ তেওঁলোকে লিখিতভাৱে জনাব যে এই শিক্ষকজন আমাৰ ইয়াত নাই, এই শিক্ষকজন আমাৰ বিদ্যালয়ত নাই, এই কথাটো লিখিতভাৱে জনাই দিলেও আমি পইচাখিনি বিদ্যালয়লৈ মুকলি কৰি দিম। প্ৰত্যেকজন শিক্ষক যি আমাৰ 2,42,114 জন আমাৰ ষ্টাফ আছে, এই ষ্টাফ কোনে ক'ত কৰ্মৰত হৈ আছে এই কথাটো নজনাকৈ চৰকাৰে ধন মুকলি কৰি দিব নোৱাৰে আৰু কৰি নিদিয়ে। আমি এই কথাখিনি জানিব লাগিব আৰু জনাৰ কাৰণে যিহেতু আমি দেখা পাইছোঁ যে প্ৰায় 26,117 গৰাকী শিক্ষক শিক্ষয়িত্ৰীয়ে তেওঁলোকৰ প্ৰফাইল আপলোড কৰা নাই, গতিকে তেওঁলোকে কৰ্মৰত বুলি যিসমূহ বিদ্যালয়ত দেখুওৱা হৈছে সেই বিদ্যালয়সমূহৰ ধনৰাশি আমি হোল্ড বেক কৰিছোঁ, আমি বৰ্তমান ৰিলিজ কৰি নিদিওঁ। তেওঁলোকৰ পৰা আমি ৰিপৰ্ট বিচাৰিম এই শিক্ষকসকল কৰ্মৰত নে তেওঁলোক কৰ্মবিৰত, উপস্থিত নে অনুপস্থিত সেই বিদ্যালয়খনত, সেই তথ্য পোৱাৰ পাছত আমি পৰৱৰ্তী পৰ্যায়ৰ সিদ্ধান্ত ল'ম। ৰাজ্যৰ নাগৰিকসকলে তেওঁলোকে বিভিন্ন কৰ কাটল দি ৰাজকোষলে তেওঁলোকে পুঁজি আগবঢ়ায় আৰু সেই ৰাজকোষৰ পৰা আমি বিদ্যালয়সমূহলৈ গ্ৰাণ্ট দিওঁ, শিক্ষক শিক্ষয়িত্ৰীসকললৈ আমি গ্ৰাণ্ট দিওঁ। গতিকে ৰাজ্যবাসীৰ ওচৰত, সাধাৰণ নাগৰিকৰ ওচৰত আমি জবাবদিহি, আমি কাক দৰমহা দি আছোঁ, আমি কোন বিদ্যালয়ক পইচা দি আছোঁ, তাৰ নিৰ্দিষ্ট কিছু ক্ৰাইটেৰিয়া ফুলফিল কৰিব লাগিব। আমি জনসাধাৰণক জনাব লাগিব জনসাধাৰণৰ কৰ কাটল আমাৰ ৰাজহৰ পইচাৰে আমি এই দৰমহাবিলাক দি আছোঁ। গতিকে বিদ্যালয়সমূহৰ সম্পূৰ্ণ তথ্য নজনাকৈ, বিদ্যালয়ত কৰ্মৰত শিক্ষক শিক্ষয়িত্ৰী সম্পৰ্কে সম্পূৰ্ণ তথ্য নজনাকৈ চৰকাৰে ধন মুকলি কৰি দিব নোৱাৰিব। আৰু এইসকল শিক্ষক যিসকল আমাৰ শিক্ষা হেতু পৰ্টেলত যিসকল অহা নাই, তেওঁলোকৰ অনুসন্ধানটো আমি উলিয়াবই লাগিব। তেওঁলোকে নিজে এইটো আপলোড যদি নকৰে তেনেহ'লে আমি বেলেগ ব্যৱস্থা কৰিব লাগিব। হয়তো পৰৱৰ্তী পৰ্যায়ত মোৰতো সন্দেহ হৈছে যে যেনেকৈ আমাৰ ঘোষ্ট ষ্টুডেণ্ট ওলালে, যে প্ৰকৃতাৰ্থত বিদ্যালয়খন নায়েই, আমাৰ DC লখিমপুৰ জিলাৰ DCয়ে অনুসন্ধানত গৈ ইউডাইছৰ তথ্য মতে অনুসন্ধানত গৈ দেখিছে তাত বিদ্যালয় বুলি কোনো বিদ্যালয় নাই। তো ঘোষ্ট ষ্টুডেণ্ট ওলালে, ঘোষ্ট বিদ্যালয় ওলালে, ঘোষ্ট শিক্ষকো ওলাব পাৰে। সেইকাৰণে মই সকলো শিক্ষকক পুনৰবাৰ আবেদন জনাইছোঁ, মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ চৰকাৰখনক কোনেও ইয়াক লাইটলি নল'ব, চিৰিয়াছলি ল'ব আৰু কোনেও এই চৰকাৰখনৰ লগত কোনো ধৰণৰ ধেমালি যাতে কোনেও নকৰে। তেওঁলোকে চৰকাৰৰ পৰা দৰমহা নিয়মিতভাৱে পাই আছে, তেওঁলোকৰ প্ৰফাইলটো, তেওঁলোক কোন ক'ত কেনেধৰণে আছে, তেওঁলোকৰ শিক্ষাগত অৰ্হতা কি, কোন তাৰিখত নিযুক্তি পাইছিলে, ক'ৰ পৰা ক'লৈ ট্ৰেন্সফাৰ হৈছে, এই সাধাৰণ তথ্যকেইটা শিক্ষকসকলৰ পৰা বিচৰা হৈছে। কিন্তু এই তথ্যকেইটা যদি তেওঁলোকে নিদিয়ে তে চৰকাৰেতো দৰমহাটো দি থাকিব নোৱাৰিব, চৰকাৰে দৰমহাও বন্ধ কৰিবলৈ, আজি গ্ৰাণ্ট বন্ধ হৈছে, আগষ্টত বা ছেপ্টেম্বৰত তেওঁখিনি শিক্ষকৰ দৰমহাও বন্ধ হৈ যাব। কাৰণ প্ৰত্যেকটো পইচা যিটো দিয়া হৈছে তাৰ কাৰণে আমি ৰাইজৰ ওচৰত আমি জবাবদিহি, আমাৰ একাউণ্টেবিলিটি আছে। গতিকে লাইটলি নল'ব, চিৰিয়াছলি লওক আৰু ধেমালি একেবাৰে কৰিব নালাগে। শিক্ষাৰ যি সমস্যা আছে সেইখিনি চৰকাৰে পৰ্যায়ক্ৰমে সমাধান কৰি আছে, সমাধান কৰি যাব। যে সৰহ সংখ্যক আপোনাৰ 2,08,000 প্ৰফাইল আপলোড কৰিলে, বাকী এই 35,583 জনে প্ৰফাইল আপলোড কৰা নাই, কিয় কৰা নাই? গতিকে মোৰ এটা সন্দেহ জাগিছে, 35,583 জনে প্ৰফাইল আপলোড কৰা নাই, কিয় কৰা নাই এইটো এটা সন্দেহ জাগিছে। আৰু এইটো খুচৰিবৰ কাৰণে এতিয়া আমি কৈছোঁ যে তেওঁলোকৰ এই বিদ্যালয়খিনিৰ স্কুল গ্ৰাণ্ট বন্ধ কৰক, ইয়াৰ পাছত তেওঁলোক ওলাই আহিব। বহুতে আছে তেওঁলোক তেওঁলোক বেপৰোৱা, যে নকৰোঁ যা কি হ'ব, আৰে নকৰোঁ তেনেকেতো নহয়। মোৰ 2,42,000 শিক্ষক শিক্ষয়িত্ৰীৰ ডাটাবেছ আমি বনাবই লাগিব, নহ'লে আমি ইয়াৰ প্ৰশাসনটো, শিক্ষাৰ প্ৰশাসনটো চৰকাৰখনে কেনেকৈ চলাব? এনেকুৱা বহুকেইখিনি স্কুল আছে এজনে কৰা নাই, গোটেই স্কুলখন। এতিয়া বাকী 3জন বা গোটেই স্কুলৰ SMCয়ে কোন সেইজন?
কোন সেইজন যিজনে প্ৰফাইল আপলোড কৰা নাই যাৰ কাৰণে স্কুলখন সাফাৰ কৰিব লগা হৈছে কোন সেইজন